সকলোলৈ নমস্কাৰ। এয়া মই চাদৰত আজি দহি গুঠিছোঁ। সেই হৈছেহি এখন ছেকেণ্ড টাইম দেই মোৰ। সৰু সৰু কামবিলাক কিছুমান কৰিও ভাল লাগে, সেইকাৰণে কৰিলোঁ। ইয়াৰ বাবে মই এই চাদৰখনত এনেকৈ চিলাই লোৱা নাছিলোঁ, এনেকৈ গাঁঠি মাৰি লৈছোঁ। আৰু এইখিনি সহায় কৰি দিছিলে মোৰ কাষৰে বৌ এগৰাকীয়ে। তেওঁ মোক ধুনীয়াকৈ গাঁঠি গাঁঠি মাৰি পেলাই দুইফালে চাদৰখনৰ এইখিনিত গাঁঠি লগাই দিলে। এয়া চাওকচোন, এয়া এনেকৈ দুডাল দুডালকৈ এনেকৈ গাঁঠি মাৰি মাৰি আৰু ইয়াতে হেৰিখিনি লগাই দিলেই হৈ যায়। আৰু এয়া মই আৰম্ভ কৰিছোঁ। এটা কালাৰেই দিয়ে কৰিম বুলি ভাবিছোঁ, গতিকে পিংক কালাৰটোৱে লৈছোঁ। লৈ এয়া গুঠিবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু কেতিয়া জানো শেষ হয় চাই লওঁ। একেবাৰে সহজ, এনেকুৱা সময় থাকিলে এনেকৈ কৰিব পাৰি আৰু। গতিকে ভালো লাগিছে কৰি পেলাই, যেতিয়া নিজে এখন চাদৰ দহি গুঠি পেলাই কৰা যায়, গতিকে বস্তুটো লৈও ভাল লাগে। এয়া চাওকচোন, সেই গাঁঠিটোৰ মাজত এইখন সূতাখিনি দি দিছোঁ। দি পেলাই এটা মাৰ গাঁঠি মাৰি দিম। এয়া মাৰ গাঁঠি মাৰি দিলোঁ। দুটা মাৰ গাঁঠি মাৰি তাৰ পাছত সেই কালাৰটো যাতে ওলাই নাথাকে, সেইখিনি গ্ৰীণ কালাৰটো পিংকৰ মাজত মই সুমুৱাই দিম। এয়া সুমুৱাই এয়া বেজি দি ধুনীয়াকৈ গাঁঠি দিলোঁ। আৰু গাঁঠিটো যাতে খুলি নাযায়, সেইকাৰণে চিলাইটো এনেই কাপোৰত চিলোৱাৰ নিচিনাই গাঁঠিটো সেনেকৈ মাৰি দিব লাগে। আৰু শেষত সুমুৱাই পেলাই এয়া যিমানখিনি দীঘল কৰিব বিচাৰে সেইখিনিত কাটি দিলেই হৈ গ'ল। একেবাৰে ইজি, কৰিম বুলি ভাবিলে পুটুককৈ কৰা হৈ যায়। মোৰ এই চাদৰখনৰ মানে এটা ছাইডত 2 ঘণ্টামানৰ ভিতৰতেই হৈ গৈছে। গতিকে বেছি সময় নালাগে। আৰু এতিয়া সময় যদি থাকে হাতত, অলপ অলপকৈ সেইখিনি সময়ৰ ভিতৰত কৰিব পৰা যায়। ভালো লাগে নিজে যেতিয়া গাঁঠি পেলাই চাদৰখন লোৱা যায়। আৰু এয়া ৰেডি হৈ গৈছে। কেনেকুৱা হৈছে জনাবচোন। ধন্যবাদ সকলোলৈ।